মমতাৰ চিঠি কবি হেম বৰুৱা পাঠ কৰিছে পৰিমালা কোঁৱৰে If you are coming down through the narrows of the river Kyang, please let me know beforehand, and I will come out to meet you as far as Sopusa, Ezra Pound. মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লেখোঁ বুলি বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি চাওঁ খিৰিকীখন জপাই দিওঁ 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল সিদিনা আছিল কাতিৰ কুঁৱলীখনা এটা কোমল পুৱা পদূলি তল সৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা মোৰ কেনে লাগিছিল জানা তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ আৰু মই যেন তল সৰা এপাহ শেৱালি সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল তোমাৰ জানো এইবোৰ কথা মনত নাই আমাৰ দেউতাই যে চিঠি লিখিছিল আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি এইবোৰ 7 বছৰৰ আগৰ কথা মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল তোমাৰ বাবুল এতিয়া বৰটো হৈছে তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁত অকণি গজিছে ই মোক একেবাৰে এৰিকে নিদিয়ে কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয় তাৰ উপজাৰে পৰে এযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয় বাবুল এতিয়া বৰটো হৈছে বুজিছা আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম স্কুলত থকা সেই সময়খিনি মোৰ যে বুকুখন উদং হৈ থাকিব ভাই আৰু কি লিখিম বিশেষ একো নাই মোৰে শপত তুমি যিদিনা উভতি আহিবা মোক আগতীয়াকৈ জনাবা মই ভোক দি উভতিয়াই গৈ বুঢ়া লোহিতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই মৰম ল'বা ইতি তোমাৰ মমতা পুনঃ এইবাৰ বুজিছা মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জুগিছে এটা সুত বগা আৰু আনটো পখৰা ধন্যবাদ